वेलकम बैक टू माय सेकेंड चैनल मिस्टर मिडुल ब्लॉग्स। तो बोलक आज भिडिओ तो आम आरम्भ करूँ बाँहबारी गाँवर পৰা। तो नमस्कार दोस्तों, मैं गुलाब এই দাদাজনো এজন ইউটিউবাৰে হয়। और आज ही आपने के ইউটিউব চেনেলৰ নাম কি? मिस्टर गुलाब ब्लॉग्स। तो अलमान गई पे सबसक्राइब कर দিব और मोर चैनल तो एकदम सबसक्राइब कर ब्लॉग आसिल न यार चैनल तो गई पूरा सबसक्राइब कर दिबा और बेल आइकन तो दबाई दिबा यानी कि जीबुर वीडियो दी থাকিব সেইবোৰ নটিফিকেশন তো আই থাকিব আপোনালোকে চাই একদম পুৰা মানে মজা লৈ থাকিব। আৰু তো এওঁলোকৰ এটা নতুন গান আহিছে, গানটোৰ নাম কি আছিলে? এই নখৰে वाले। তো মিষ্টাৰ মেঘনাথ অফিচিয়েল কিবা আছিলে মই ডেছক্ৰিপশ্যনত দি দিম। চ' আপোনালোকে মৰম অলপ দিব আমাক। এইটো হল আমাৰ বাঁহবাৰী এৰিয়াৰ আমাৰ গাঁৱৰ কিছুমান মনোমোহা দৃশ্য যেটো নেকি আমি ৰাতিপুৱা আহিলে এইবোৰ দেখি ভাল লাগে। আৰু আপোনালোকৰ যদি ৰাতিপুৱা কেতিয়াবা এফালে যদি আহি যায় তেতিয়াহ'লে মানে এইটোতো আমাৰ গাঁও, আপোনালোকৰ গাঁৱতো তেনেকুৱা আছে তেতিয়াহ'লে এনেকুৱা গৈ চাব, ইমান ভাল মানে নিজৰ মনটো ভাল লাগি যায় ৰাতিপুৱা চালে। থেংক ইউ। তো বলক তো অলপ ধাননি পথাৰ চাবলৈ চেষ্টা কৰোঁ।